হেল্ল' বন্ধুসকল, আজি আমাৰ ল'ৰা ছোৱালীকেইটা স্কুল খুলিছে, গতিকে সিহঁতক বেয়া ৰাস্তা স্কুল থ'ব লৈ আহিছোঁ। চাওক গাঁৱৰ কেঁচা গলি বোকা পানীৰ ৰাস্তাৰে হৈ এই ল'ৰা ছোৱালীকেইটা চাওকচোন কিদৰে গৈ আছে নিজৰ সপোন দিশে স্কুললৈ বুলি। প্ৰতি পুৱাই ইহঁতে বেগ আৰু কিছু আশা মনত বান্ধি লৈ ওলাই আহে স্কুললৈ বুলি। আহিলে হ'ব কি, ইহঁতৰ সপোনৰ একমাত্ৰ বাধা হৈছে এই ৰাস্তাটো। ভিডিঅ'টো শেষলৈ চালে আপোনালোকে নিশ্চয় বুজি পাব। ইহঁতৰ উজ্জ্বল ভৱিষ্যতৰ জৰিয়া হৈছে এই ৰাস্তাটোৱে ইহঁতৰ ভৱিষ্যত। আৰু যিমানেই হ'লেও হওক, গাঁৱৰ আচল শক্তি হৈছে এয়াই এটা নমুনা। আৰু ইহঁতৰ সপোনত কাটা হৈ থিয় দিয়ে এই ৰাস্তা, এই ব্যৱস্থা আৰু এই বানপানী। আৰু এই ভিডিঅ'ৰ জৰিয়তে আমাৰ মামাক জনাওঁ যে তেখেতলোকে যদি উচ্ছেদৰ পৰা অলপমান সময় পায়, আগন্তুক ইলেকশ্যনৰ আগে আগে আমাৰ এই ৰাস্তাটো অলপমান পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই অলপমানো ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটোত অলপ ছেট কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে মিছ নকৰে। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটোক ফ'ল' কৰিব আৰু লাইক কৰিব। ভাইটো সোমাই ল'বি আকৌ। এইটো গৈছিলে সি। অঁ যৌ আগত গোট হ'ব, আগত যৌ। এয়া গোটেই ল'ৰা ছোৱালীকেইটা এটা এটাকৈ দলং পাৰ হ'ব এতিয়া। আপোনালোকে কমেণ্ট কৰি জনাবচোন, এনেকুৱা ৰাস্তাত ল'ৰা ছোৱালী আহিবলৈ কিমান কষ্ট হয়, কিমান বেয়া ৰাস্তা চাওকচোন বাৰু। এই ৰাস্তাত ডাঙৰ মানুহ অহাটোৱে টান, সৰু ল'ৰা ছোৱালীকেইটা সদায় কেনেকৈ অহা যোৱা কৰে এই ৰাস্তা দি, আপোনালোকে কমেণ্ট কৰি জনাব। উঠাই আছে এয়া চাওক
ল'ৰা ছোৱালীকেইটা দুৰ্দশা কেনেকুৱা হৈছে কেনেদৰে যাব লগা হৈছে সৰু সৰু ল'ৰা ছোৱালীকেইটা এয়া যেনে যেনে আহি পাৰ পাইছোহি ল'ৰা ছোৱালীকেইটা হাত ভৰি ধুই লয় তাৰপিছত স্কুল ওলাবহি এয়া ইহঁতে স্কুল ওলোৱা দৃশ্য চাওক এয়া চাওক কিমান দূৰত স্কুল উলিয়াইছে ল'ৰা ছোৱালীকেইটা দূৰৰ দূৰৰ জনপান এটা দেখা দেখি নাই চাওক পথাৰৰ মাজত এইখিনিৰ পৰা আতি মানে সেইকাৰণে পুখুৰীতে ল'ৰা ছোৱালীকেইটা হাত ভৰি ধুব দিয়া হ'ল ইয়াতে এতিয়া স্কুল ওলাব স্কুল ওলাই ইয়াৰ পৰাই আৰু আগবাঢ়িব আৰু সেয়া স্কুল ওলাই হৈ গ'ল ল'ৰা ছোৱালীকেইটা লাহে লাহে গৈছে চাওক কেনেকুৱা ৰাস্তা এইখিনি পৰা যেন তেনে অলপ তথাপিও ইমানো ভাল নহয় ইয়াৰ বাঁহতলি মাজে মাজে হৈ আছে কোনে এয়া হাবি জংঘল যুগ বোকা পানী ভাগি আহি সিহঁতৰ অন্তিম জেগা পাইছেহি য'ৰ পৰা ৰাস্তাটো ভাল এইখিনিৰ পৰা আৰু মই সিহঁতক এৰি দিম সিহঁতে নিজে স্কুল যাবগৈ আৰু মই মোৰ নিজৰ ঘৰত যামগৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।